हेलो एवरीवन আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছো বহুত দিন হল ভিডিও দিবলৈ কিবা আজিকালি গা মনবোৰ ভাল লাগি নাথাকে সেইটো কাৰণে ভাবিলো আজি এটা মিনি ব্লগ দিও আজি আছে আমাৰ গাঁৱতে বিহু ফাংচন আৰু আজি আমাৰ আহিব ভাইৰেল জুবিন গাৰ্গ আপোনালোকে চিনি পায়ে চাগে ৰহিম ৰাজ আৰু এইফালে ফাংচন চাবলৈ আহি পাই গলো এইফালে বিহু দলটো উঠিছে যত আমাৰ মামাৰ ছোৱালীজনী আছে ডাঙৰজনী আৰু এইফালে ৰঙাপাৰাৰ পৰা আহিছিলে ইহঁতে আৰু ময়ো হেতু সময়তে আহি পাই গলো এয়া আমাৰ মামাৰ ডাঙৰজনী এয়া ভন্টিয়ে পুৰা গান গাই নাচি আছে আৰু আমাৰ ছোৱালীজনী যে কেতিয়া ডাঙৰ হৈ গল গমেই নাপালো দেই মানে এই ছোৱালীজনীক মই মোৰ নিজৰ কোচত দুখন হাতেৰে মানে তুলি তালি ডাঙৰ কৰিছো নিচিনা কলেও মানে ভুল নহব আৰু ঠিক মানে চুংকু আমাৰ খুব মৰমৰ আৰু তাই যে ইমান ধুনীয়াকৈ এনেকৈ গাই পেলাই নাচিছে আৰু তাই মানে আগলৈও যাতে বহুত ধুনীয়া নাচে আৰু তাই খুব ভাল গানো গায় দেই আৰু এইফালে এয়া আমাৰ মাহী আহিছিলে মাহঁতো আহিছিলে মাহীক বোলে শিখৰ এটা লাগে ইয়াকে কিনি আছিল তাৰপিছত এয়া আমাৰ চবৰে মৰমৰ মাফিজা মেকআপ একাডেমি আৰু এইফালে মাফিজাই মানে আমাৰ গাঁৱৰে ছোৱালীটো যিহেতু তাই আৰু মোৰ মানে বহুত সৰুকালৰ বান্ধৱীও হয় তাই এইফালে তাইকো সম্বৰ্ধনা জনাই আছে আৰু এইফালে আমাৰ মেইন আকৰ্ষণ এয়া ৰহিম ৰাজ ডাঙৰীয়া আহি পাই গ'লেহি ভাবিলোঁ যে ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আপোনালোকে উপভোগ কৰক পুৰা জুবিন গাৰ্গৰ নিচিনাকৈ গান গায় আমাৰ মৰমৰ জুবিনদাৰ মানে ভইচটো তেওঁৰ গাত আহি গৈছে মানে জুবিনদাই যেনেকৈ গান গায় জুবিনদাৰ নিচিনাকৈ তেওঁ গান গাইছে আৰু ইমান ভাল লাগিছে এনেকুৱা লাগিছে যেন জুবিনদাৰ ফাংচনতে আমি গান গাই আছোঁ আৰু আমাৰ মৰমৰ জুবিনদাই যাতে অতি সোনকালে জাষ্টিছ পায় সেইবাবে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এইফালে এয়া গান শুনি পেলাই ময়ো ৰ'ব নোৱাৰিলোঁ দুপাকমান নাচিয়ে দিলোঁ দেই চবৰে লগতে ফাংচনত যে ইমান ভিৰ হৈছে নহয় কিমান যে মানুহ হৈছে যেনেকৈ জুবিন গাৰ্গৰ ফাংচনত ভিৰ হয় তেনেকুৱা ভিৰ হৈছে ইমান মানুহ হাজাৰ হাজাৰ মানুহ আৰু এইফালে আমাৰ বাইদেউক চাওকচোন কোনো বাইদেউ বেলেগ নাচিছে একদম বিন্দাছ নাচিছে পুৰা এনেকুৱাকৈ নাচিছে যেন বেচেৰিয়ে একদম আজিয়ে গোটেই যিমান একে টেনশ্যন আছিলে সকলোখিনি ইয়াতে দি পেলাই মানে পুৰা বিন্দাছ নাচিছে আৰু তাই বেলেগ ডান্স দিছে দেখিছে না আমাৰ বাইদেউৰ ডান্স মই ভাবিলোঁ তাইৰ কাৰণে মানে তাই যেনেকৈ নাচিছে তাইৰ কাৰণে ভিডিঅ' এটা কৰি থৈ দিওঁ মনে মনে ভিডিঅ' কৰি থৈছিলোঁ তাই গমেই নাপায় আৰু এইফালে আমাৰ ফাংচন কণ্টিনিউ হৈ আছে আৰু সকলোৰে শেষত তেওঁ মায়াবিনী গালে আৰু জুবিন দাক আমাৰ মানে সকলোৱে মিলি পেলাই আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু আজি মানে এনেকৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু এইফালে ফাংচনো শেষ হ'ল 3:30 বাজিলে আমিও ঘৰলৈ যাওঁ আজিলৈ ইমানেই নেক্সট এটা ভিডিঅ'ত লগ পাম